নমস্কাৰ বন্ধুসকল। আমি সফল হ'ব বিচাৰোঁ, কিন্তু আমি ৰাতিপুৱাৰ বিচনাখন এৰিব নিবিচাৰোঁ। যিমান ল'ব পাৰোঁ আৰু শুমহে পাৰিলে, নহয়নে? প্ৰত্যেক মাহৰ প্ৰত্যেক তাৰিখে ভাবোঁ আমি এইটো কৰিম, সেইটো কৰিম। অৰ্থাৎ আমাৰ আইডিয়াও আছে, কিন্তু আমি বহি ভাবিছোঁহে অনলি। এনেকৈ গোটেই বছৰটো শেষ হৈ যায়, কিন্তু আমি ভাবি থাকোঁ। গৰমৰ দিনটো আমি যেতিয়া ৰুমত ফেন চলাই ৰাতিপুৱাৰ টোপনি মাৰোঁ, তেতিয়া কিছু লোকে গৰমত ঘাম মাটিত পেলাই নিজৰ কৰ্ম কৰি থাকে। ৰাতিপুৱাৰ ঠাণ্ডা আজি অলপ দেৰিকৈ উঠিম বুলি যেতিয়া আমি কাপোৰ লৈ শুওঁ, তেতিয়া বহুতে কুঁৱলী ফালি নিজৰ কামৰ বাবে ওলাই যায়। এজন সফল ব্যক্তিৰ দামী কাপোৰযোৰ আমি চাওঁ, দামী ঘড়ী জোতাযোৰো চাওঁ, কিন্তু আমি কওঁ যে চা কিমান দামী কাপোৰ পিন্ধিছে, কিন্তু আমি সেইটো নেচাওঁ তাৰ বাবে তেখেতে কিমান কষ্ট কৰিছে। তেখেতে সময়ক মূল্য দিছে, সময়ে তেখেতক। আমি কি দিছোঁ সময়ক? মাত্ৰ এক্সকিউজ। আচলতে আমি নিজক দিছোঁ